বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ গৰৈ মাছ আৰু বিলাহীৰ এটা চিম্পুল ৰেচিপি। তাৰ বাবে মই এখন কেৰাহী গৰম হ'বলৈ দিছিলোঁ আৰু তাত দি দিছোঁ অকণমান মিঠাতেল। তেলখিনি গৰম হৈ অহাত মই ইয়াত দিছোঁ হালধি, প্ৰয়োজন মতে নিমখ, অকণমান লৰাই লৈ মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি মাছখিনি ফ্ৰাই কৰি মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মই ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই নমাই আৰু এতিয়া মই একেইখিনি তেলতে অকণমান পিঁয়াজ, 3টা জলকীয়া, 2ফুটামান নহৰু, প্ৰয়োজন মতে হালধি, এতিয়া দিম মই ইয়াত কাটি লোৱা বিলাহীখিনি। এতিয়া দিম মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ। অকণমান সময় ভাজি ল'ম। গেছটো কমকৈ ৰাখি মই 5 মিনিটমান ভাজি লৈছোঁ। দেখিছে মোৰ বিলাহীখিনি সিজি গৈছে ধুনীয়াকৈ। এতিয়া দিম ইয়াত মই অকণমান মছলা, অকণমান জিৰাৰ গুড়া, অকণমান ধনিয়া গুড়া, অকণমান জলকীয়া গুড়া, এতিয়া মই অকণমান সময় ভাজি ল'ম। এয়া মই অকণমান সময় ভাজি ল'লোঁ।
আৰু এতিয়া দিম ইয়াত এগিলাচ পানী। পানীখিনি দি মই ভালকৈ উতলিবলৈ দিম। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া দিম মই ইয়াত মাছখিনি। মই মাছ গোটেইখিনি দিয়া নাই। এতিয়া মই ভালকৈ 10 মিনিটমান উতলিবলৈ দিম। এয়া মোৰ বিলাহী মাছৰ জোল দেখিছে কি ধুনীয়াকৈ উতলি আছে। এতিয়া দিম মই ইয়াত অকণমান ধনিয়া পাত। ধনিয়া পাত দি মই অকণমান লৰাই দিছোঁ। এয়া এতিয়া মোৰ বিলাহী মাছৰ জোল ৰেডি। খাই কিন্তু খুব ভাল লাগে। আপোনালোকে এবাৰ খোৱা নাই যদি বনাই খাবচোন।